এতিয়া খেল চাবলৈ গৈ আছোঁ আৰু সৰু পেহীহঁতৰ ঘৰৰ ওচৰতে ৰাস ফিল্ড এখন আছে। সেই ফিল্ডখনত ক্ৰিকেট খেল হৈ আছে, আমি চাবলৈ গৈ আছোঁ আৰু সকলোকে দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে চাই থাকক। মই, ভাইটি আৰু ভণ্টি আমি তিনিওটাই চাবলৈ আহি আছোঁ। এনজয় কৰিব আমাৰ লগতে। এতিয়া আমি আহি পালোঁ। আৰু আমি গোটেইকেইজনে এনেকৈ বেলকনিত বহি ক্ৰিকেট খেল চাই আছোঁ আৰু কিমান মজা লাগিছে গাইজ, ক'ব নোৱাৰোঁ, ভাষা নাই। এই ভণ্টি দুজনী আৰু ইফালে মই আৰু ইফালে ভাইটি আছে আৰু ইফালে যোৱা বা মাত্ৰ সুবিধা হয় হাতত আছে, ৰং লাগে, ৰং লাগে, সুন্দৰ বল ফুটবল যদিও তথাপিও এয়া হেৰি হাৰাও পাব নহয় 15,000 এটা। প্ৰথম হোৱাটো ভাল লাগে ন, কিবা এটা 32 নেকি ন? মই যাই ভাল লাগে আৰু বেয়া চিৰি হাতেও যদি হৈ যায় আহি যাব ন? লাগে কি মাৰ